Hello everyone, মই হিমন্ত কুমাৰ and welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ and ভিডিঅ' থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গমে পালে আজি ভিডিঅ'টো কি হ'ব গৈ আছে ভিডিঅ'টো আজি ধামাকাটা হ'বলৈ গৈ আছে শেষলৈকে ভিডিঅ'টো চাই থাকিব অকণ স্কিপ নকৰাকৈ তো আজি মানে পথাৰত ধান দাব দিছোঁ আৰু দাৱনীসকলে এতিয়া বৰ্তমান ধান কাটি আছে পথাৰত আৰু মই আপোনালোকক পথাৰলৈ গৈ দেখুৱাম ক'ত আছে আপোনালোকক সকলোখিনি দেখুৱাম কিমান মানুহ হৈছে ধান কটাত সেইখিনিও দেখুৱাম তো এতিয়া পথাৰলৈ যোৱা আগতে দাৱনীসকলৰ কাৰণে ভাতটো বনাই আছোঁ আপোনালোকক দেখুৱাই দিছোঁ আজি দাৱনীসকলৰ কাৰণে কি কি আইটেম বনোৱা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকণমান স্কিপ নকৰাকৈ আৰু আপোনালোকে ঘৰতে বহি ভিডিঅ'টো চাওক আৰু এনজয় কৰক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ইণ্ট্ৰ'টো লগাই লওঁ তো এইখিনিয়ে আইটেম আছে মই আপোনালোকক দেখুৱাই দিওঁ পোনপ্ৰথমে ইয়াতে কাটি থোৱা আছে ওলকবি এইপিনে আছে মূলাৰ পাত এইপিনে আছে লাই শাকৰ পাত এইপিনে আলু ধনিয়া পিঁয়াজ আদা নহৰু পেষ্ট আৰু এইপিনে আছে আমাৰ মাংস মানে ইয়াত গাহৰি মাংস আছে ইয়াতে 2 কেজিমান আছে মোবাইলত আপোনালোকে তাকত দেখিছে চাগে কিন্তু ইভাগে আপোনাৰ খালী চকুৱে দেখিলে সৰহকৈ দেখিব মোবাইলত তাকত আহি আছে আৰু ইয়াতে অলপ পাঁচফোৰণ আছে মানে মছলা আছে আৰু আপুনি মিঠাতেল চিঠাতেল পৰা ৰেডি কৰি আছে এতিয়া কেৰাহীতে মই ধুনীয়াকৈ গাহৰি মাংসটো দি দিম এইখিনি মানে অলপ গাহৰি মাংসখিনি মই অলপ বইল কৰি লৈছোঁ বইল কৰিলে মানে অলপ খাবলৈ ভাল হ'ব হেতাটোৱে অলপ এইখিনি লৰাই দিওঁ ধুনীয়াকৈ পানীখিনি ধুনীয়া হওক সেইখিনি মাংসখিনি লাগি যাওক আৰু এইপিনে পানীটো অলপ পৰি গ'ল মাটিত এতিয়া এইখিনি ধুনীয়াকৈ অলপ বইল কৰি দিওঁ তাৰপাছতে এইখিনি ধুনীয়াকৈ কেৰাহীত ভজা হ'ব তাৰপিছতে মই নিমখ অকণমান দি দিম ইয়াতে নিমখ লৈ লৈছোঁ মই ইয়াতে এতিয়া নিমখখিনি দি দিম আৰু আকৌ লৰাই দিম মই হেতাখনে ভালকৈ নিমখখিনি যাতে ঘোল খাই যায় আৰু মাংস চবতো লাগি যায় নিমখবিলাক আৰু চাওকচোন কালাৰটো বাৰু কেনেকুৱা হৈ গ'ল এইখিনি ভেটভেটীয়া নিচিনা হৈ গ'ল গৰম পানী দি দিছোঁ উতলা গৰম পানী আৰু এতিয়া আমাৰ এইপিনে গাহৰি মাংস কেৰাহীত এতিয়া ধুনীয়াকৈ গৰম কৰি থকা হৈছে আৰু লাহেকৈ অলপ দিছে উতলিব আৰু মই আপোনালোকক দেখুৱাই দিওঁ ইয়াতে ভাত বনাই হৈ গ'ল ইয়াতে ভাত বনাই থোৱা আছে এইখিনি ভাত বনাই থোৱা আছে আৰু কুকাৰতো বনাই থোৱা আছে আৰু ইয়াতো বনাই থৈ দিছোঁ কুকাৰতে এইখিনি বনাই থৈছোঁ চাওক বেছি দেৰি খুলিব নোৱাৰোঁ একদম চাচা হৈ যাব আৰু টাইট হৈ যাব খুলি দি থৈ দিলে হাৱাটো গুচি গ'লে কুকাৰটো বনাই থৈছোঁ আৰু চৰুটো বনাই থৈছোঁ মানে আপোনাৰ নুজুৰিবও পাৰেতো সেইকাৰণে দুইটাতে লগাই দিছোঁ একদম ধুনীয়াকৈ আৰু আপোনালোকক মই ভাত বনোৱাটো দেখুৱাব নোৱাৰিলোঁ লগতে আপোনালোকৰ শাক কটাটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বহুত দেৰি হৈছে মানে সোনকালে বনাই নি দাৱনীকেইজনীলৈ নিব লাগে ভাত আৰু টাইমো বহুত হৈ গ'ল সেইকাৰণে মই আপোনালোকক কটা মেলাবিলাক দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব এইখিনি মই আপোনালোকক বনাই দেখুৱাই দিম বাৰু ঠিক আছে মই এইখিনি আপোনালোকক বনাই দেখুৱাই দিম ইয়াৰ মূলাৰ আপোনালোকে কিছুমানে ইয়াতে আপোনালোকে কমেণ্ট কৰিব পাৰে মানে বা ভাবিব পাৰে আপোনালোকে যে মই লাই শাকটো দিছোঁৱে আৰু মূলাটোনো কেলৈ দিছোঁ লাই শাক আৰু গাহৰি বুলি ক'লে বেষ্ট একদম পূৰা প্ৰিয় গাহৰি আৰু লাই শাক তাৰ টেষ্টেই বেলেগ কিন্তু মানে মূলা পাতটো দিব লগা হৈছে মানে দাৱনী বহুত আছে আৰু আমি ঘৰৰ কেইটাও মানুহ আছোঁ তেনেকৈ বহুত মানুহ হ'ব মানে আপোনাৰ 13-14টামান হৈ যাব চাগে মোৰ আন্দাজ সেইকাৰণে মানে শাকটো নুজুৰিব পাৰেতো সেইকাৰণে মূলা পাতটো লগতে দি দিছোঁ পিছে মই এইটো ওলকবিটো বাৰু খাই ভাল নাপাওঁ কিন্তু এতিয়া কি কৰিব আৰু নিজে খাই ভাল নাপালেও দিব লাগিবতো মানে শাকত মিলাব লাগিব শাক তাকো হৈ আছে আৰু ধুনীয়াকৈ এতিয়া মই বনাম এইখিনি আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো অন কৰি দিয়ক যাতে মই দিয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ চাবলৈ পাই যায় আৰু এতিয়া জুইত বনাই আছোঁ আৰু জুইত বনোৱা খানাবিলাক বহুতেই টেষ্ট হয় ভাতেই হওক বা শাকেই হওক যিসকলে জুইত বনাই খাইছে তেওঁলোকে গম পায় ইয়াত টেষ্টটো কেনেকুৱা হয় ইয়াৰ এটা সোৱাদেই বেলেগ হৈ যায় যেতিয়া জুইত আমি বনাওঁ আৰু গেছতকৈ আপোনালোকে জুই ব্যৱহাৰ কৰিব আপোনালোকৰ পইচা খৰচ নহয় আপোনালোকৰ এইবিলাক খৰি চৰিবিলাকতে বনাব ধুনীয়াকৈ ভাত শাকবিলাক আৰু খাবলৈ বহুত সোৱাদ হ'ব আৰু এই বহুত দেখিছেনে ফেন উঠি আহিছে এইখিনি মই এতিয়া অলপমান জোকাই দিওঁ মাংসটো প্ৰায় হ'ব হৈ গৈছে আৰু এইখিনি হ'লগৈ আৰু
5 মিনিটমান আৰু অকণমান দেৰি ৰাখিম। আৰু মই ভাবিলোঁ এইটো ওলকবিটো যিটো আপোনালোকে দেখিছে ইয়াতে মই দি দিলোঁ গাহৰি মাংসখিনিৰ লগতে ইয়াতে উতলি থাকিব, মানে পিছত দিলে মানে ঢাকি দিয়ক, পিছত দিলে মানে ভাজিম তেতিয়া মানে কঠোৰ হৈ দিব, সেইকাৰণে কম পানীখিনিতে দি দিলোঁ আৰু কোমল হৈ থাকিব। তো মানে এইখিনি আপোনাক বগাৰো দেখুৱাব নোৱাৰিলোঁ বাৰু, মানে দেউতাই আহি বাকি দিলে, ইয়াতে ঢাকি দিলোঁ। এতিয়া মনত পৰিছে পটককৈ ওলকবিখিনি গৰম পানী দি দিলে মানে কোমল হৈ থাকিব আৰু ধুনীয়াকৈ সিজি যাব। আমি যেতিয়া ভাজিম তেতিয়া মানে কঠোৰ হৈ থাকিব, তেতিয়া ভাল নালাগিব খাই, সেইকাৰণে গৰম পানীখিনিতে দি দিছোঁ। আৰু এতিয়া কাঢ়ি থকা হৈছে মাংসখিনি, আৰু পানীটো থৈ আছে তাতে, পানীখিনিও মানে লাষ্টত দি দিম অলপ সিজিবৰ কাৰণে। তাৰপৰা এতিয়া কাঢ়ি থকা হৈছে মাংসখিনি। ৱাও, কাৰ লোভ লাগিছে বাৰু কওকচোন কমেণ্ট কৰি। আৰু এতিয়া কেৰাহীত তেলত উপঙি আছে পিঁয়াজ, গৰমা গৰম পিঁয়াজ, আৰু এতিয়া পূৰা ড্ৰাই ফ্ৰাই অলপ হ'বলৈ দিম। তাৰপিছত এতিয়া হালধিটো অলপ দি দিওঁ, আৰু এতিয়া আদা দি দিওঁ। এতিয়া দিম আমি নিমখটো অলপ কমকৈ দিছোঁ, মানে মাংসত অথনি দি থোৱা আছিলে পানীবিলাকত বইল কৰোঁতে, সেইকাৰণে অলপ নিমখটো কমকৈ দিছোঁ। বেছিকৈ দিলে চোকা হৈ যাব পাৰে, সেইকাৰণে অলপ কমকৈ দি দিছোঁ। ধুনীয়াকৈ একদম লৰাই দিছোঁ একদম। আৰু এতিয়া দি দিয়া হৈছে 5 ফোৰণ মছলা। তাৰপিছতে এইখিনি অলপ ড্ৰাই ফ্ৰাই হ'ব দিওঁ পিঁয়াজটো, তাৰপিছত বাকী আইটেমখিনি ইয়াত ঢালি দিম আৰু এতিয়া দি দিওঁ মাংসখিনি আৰু ওলকবিখিনি। মাংসটো চোন কমেই দেখিছোঁচোন, পানীখিনি উতলাওঁতে খাই পেলালে নেকি, গৰম পানীখিনি খাই পেলালে চাগে। একদম ধুনীয়াকৈ এতিয়া লৰাই দিয়া হৈ আছে। তাৰপিছতে এতিয়া দি দিওঁ আলুখিনি দি দিওঁ। আলুখিনি বইল কৰা নাছিলোঁ বাৰু, ইয়াতে দি দিলোঁ। বইল কৰা ভাল হ'ল দিম বাৰু, কোমল হ'ল দিম, ইমানো টাইম নাই, সোনকালে দি দিছোঁ পটাপট। তাৰপিছতে আপোনালোকক দেখুৱাইছোঁ এইখিনি চচ, সেইখিনি আমি যে গাহৰি মাংসখিনি বইল কৰিছিলোঁ পানীখিনিত, তাৰে এইখিনি চচখন, এইখিনি মানে তাতে অলপ পানী ছটিয়াই দিম। ইয়াতে যি ভিটামিনখিনি ইয়াতে সোমাই আছে, আৰু জোলখিনি যিখিনি আমি বইল কৰিছিলোঁ না, তাৰে ভিটামিনখিনি ইয়াতে সোমাই আছে, তাত মই অলপ দি দিম। ইয়াতে অলপ থৈ দিছোঁ, মানে আদা আৰু নহৰু পেষ্টবিলাক অলপ পিছত দি দিম। এইখিনি ভাজোঁতে দিলোঁ, আৰু অলপ পিছত দি দিম এইখিনি অলপ ওপৰতে। বাকী আপোনাৰ লাই শাক দিবলৈ বাকী আছে, ধনিয়া পাত দিবলৈ আছে। ধনিয়াটো একেবাৰে লাষ্টত দিম, নমাবৰ সময়ত দিম। তাৰপিছতে এইপিনে আছে এইটো মূলা পাতটো, এইকেইটা দিবলৈ আছে। বাকী একো নাই, মছলা চছলাটো দিয়াই হৈ গ'ল দেখিছে। এইপিনে এইটো দিয়া আছে 5 ফোৰণ। খালি অলপ পিছত আমি ৰেড চিলিটো অলপ দি দিম, যিটো আমি কাশ্মীৰ পাউডাৰ ৰেড চিলি, সেইটো অলপ দি দিম। ইয়াতে থৈ দিছোঁ ভৰাই পিনি, বেছি নাই চাগে, অলপমান আছে। আনিব পাহৰি গ'লোঁ, মানে মই আছে বুলি ভাবিছোঁ। ইয়াতে সেইদিনা মাংস খাওঁতে মানে ভৰ্তি হৈ আছিলে, ইয়াতে শাকত দি থকা হয়তো অলপ আছেগৈ, আৰু বেছি নাই। এইপিনে এইটো কি গৰম মছলা আৰু এইটো দি দিম, ৰেড চিলি পাউডাৰটো অলপ দি দিম। এইকেইটা উলিয়াই থৈ দিওঁ, এইকেইটা অলপ দি দিম। আৰু এতিয়া সকলোখিনি আইটেম দি দিয়া হ'ল মাংসখিনিত, আৰু এতিয়া মাংসবিলাক ধুনীয়াকৈ সিজি আছে, পানীবিলাকো বকবকাই আছে, ধুনীয়াকৈ সিজি আছে। আৰু 10 মিনিটৰ পাছতে ইয়াক নমাব পৰা হৈ যাব। আৰু ইয়াতে চব দি দিয়া হ'ল, মাত্ৰ আপোনাৰ ধনিয়াটো বাকী আছে। এইটো ধনিয়াটো আপোনাৰ একেবাৰে শেষত দি দিম। আৰু পানীটো যিটো আপোনাৰ চচ দেখিছিলে না, মাংস তোলাটো পানীটো, আমি চচ বুলিয়ে কৈছোঁ বাৰু, সেইটো মানে ইয়াতে অলপ দি দিলোঁ। তথাপিতো আৰু ইমান দিব নোৱাৰোঁ, ধুনীয়াকৈ একদম জোখত হৈ আছে টুপটুপীয়াকৈ। হেতাখনে মই অকণমান লৰাই আপোনালোকক দেখুৱাই দিওঁ, কি ধুনীয়া। ৱাও, খাই মজা লাগিব। এইখিনি বৰ ধুনীয়া হৈ আছে, ধুনীয়াকৈ সিজিছে। আৰু এতিয়া বাকী হৈছে আৰু ধুনীয়াকৈ এইখিনি সিজিব, আৰু পথাৰলৈ নিম, আৰু পথাৰত বহি সকলোৱে মিলি ভাতটো দবাম। মাংস চক। তাৰপিছত ধুনীয়াকৈ মানুহ মাতিম, ফোন কৰি দিম, আৰু বস্তুবিলাক নিব আহিব, আৰু পথাৰত গৈ পূৰা দবাম। চাই দিব, ভাত লৈ গৈ আছে, ভাত পূৰা লৈ গৈ আছে দাঙি পিনি। আৰু এতিয়া আমি আহি আছোঁ পথাৰ, আৰু আপোনালোকক দেখুৱাই আছোঁ বলক।
এইখন হৈছে গড়গাঁও পথাৰ আৰু ইয়াত পুৰা ডাউনি ধান দাই আছে আৰু এতিয়া আমি গৈ আছোঁ আৰু এইবিলাক নৰা কাটি থকা হৈছে মানে ইয়াতে খেতি কৰা হ'ব আৰু গোমধানৰ খেতি আকৌ খেতি কৰা হ'ব ইয়াতে সকলো দেখুৱাই আছোঁ আৰু ধানৰ মুঠি ইয়াতে থৈ দি আছে কাটি কুটি চব আৰু ফাইনেলি পাই গ'লোঁ আমি পথাৰ মাজত আৰু এয়া চক পুৰা ধান দাই থকা হৈছে পথাৰত আৰু ইয়াতে মুঠিবিলাক পুৰা থৈ দিয়া আছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है আৰু ইয়াতে চবেই বহিছে মানে ভাত খাবৰ কাৰণে ভাতটো আনিছোঁ ইয়াতে ধুনীয়াকৈ খাই লওঁ সকলোৱে মিলি পিনি আপোনালোকে চাই লওক সকলোকে দেখুৱাই আছোঁ আৰু ইয়াতে আছে ভাত লাই শাক গাহৰি আলু টেঙা জলকীয়া নিমখ পানী তো এতিয়া পূৰা খাওঁ আৰু এতিয়া চবেই এতিয়া খাবলৈ আৰম্ভ কৰিছে ধুনীয়াকৈ তো এতিয়া ভাত খাই উঠিলোঁ আৰু তেওঁলোকে তাতে অলপ ভাত খাই পিনি জীয়াইছে আৰু ইয়াতে ধান কাটি থকা হৈছিলে পথাৰতে আৰু এই পথাৰখনৰ নাম হৈছে গড়গাঁও পথাৰ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকন দল কৰি দিয়ক যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ চাবলৈ পাই যায় আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'তে আজিলৈ দিলোঁ টাটা বাই বাই জয় অসম